আমাৰ এটা চেন্ট্ৰেলি এটা সিদ্ধান্ত আছে যে প্ৰত্যেকটো আমাৰ বিটিআৰৰ সমষ্টিত 100জন যুৱ চামৰ লগত যি যুৱকসকল মানে শিক্ষিত যুৱকসকল তেখেতসকলৰ লগত মানে আলাপ আলোচনা কৰাৰ এটা প্ৰগ্ৰাম লোৱা হৈছে। তা আমাৰ 40টা যি বিটিআৰ সমষ্টিত তাতে মানে বহুতখিনি সমষ্টিত এতিয়ালৈকে এনেকৈ বাৰ্তালাপটো হৈ গ'ল, ইণ্টাৰেকশ্যনছটো হৈ গ'ল। আজি ইয়াতে দতমা সমষ্টিত আমি 100জনতকৈ অধিক যে যুৱ চামক লৈ পেলাই ইয়াতে আলোচনা বিলোচনা কৰা হৈছে। আমাৰ বিটিআৰ চৰকাৰৰ কি প্ৰগ্ৰাম পলিচিছবোৰ আছে, আমাৰ কি আজিলৈকে কাম হৈ গ'ল, এই কামবোৰৰ খতিয়ান আমি তেখেতসকলক দিছোঁ। আমাৰ দলৰ কি নীতি আদৰ্শ আছে এইটো আজি আমি যুৱ চামক জনাই দিছোঁ। তেনেকৈ আমি বহুত ইয়াতে ভাল এটা কনষ্ট্ৰাকটিভ এটা আলোচনা বিলোচনা ইয়াতে হৈছে। হোৱাৰ পিছত এই যুৱ চামসকল আমাক মানে আমাৰ চৰকাৰ বা আমাৰ দলৰ যিখিনি নীতি আদৰ্শ আৰু কাম কাজ এইটো যথেষ্ট তেখেতসকলে এপ্ৰিচিয়েট কৰিছে, ভাল পাইছে। গতিকে তেনেকৈ আমাৰ 40টা সমষ্টিত আমাৰ যিমান যুৱ চাম আছে, শিক্ষিত যুৱ চাম আছে, তেখেতসকলৰ লগত আলোচনা বিলোচনা আমাৰ মানে সদায় চলি থাকিব। ইলেকশ্যন প্ৰিপেৰেশ্যন আমি ইলেকশ্যনৰ কাৰণে সদায় ৰেডি আছোঁ। আমাৰ মানে যেতিয়া MLA ইলেকশ্যন হৈ গৈছিল, MLA ইলেকশ্যন হৈ যোৱাৰ পাছদিনাখনৰ পৰাই আমাৰ নেক্সট ইলেকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন আমাৰ চলিয়ে আছিলে। আমাৰ যিমান ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি, আমাৰ বুথ কমিটিৰো চব ৰেডি আছে। প্ৰত্যেকটো বুথত আমাৰ এইটো ৰেডি আছে। এতিয়া যিখিনি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে এইটো আমি চাই পেলাই অলপ সাল সলনিয়ে কৰিব লাগে, এইটো কৰা হৈছে। 10 তাৰিখ ছেপ্টেম্বৰলৈকে আমাৰ এইটো কামটো শেষ হৈ যাব। আৰু এতিয়া ছেপ্টেম্বৰ মাহৰ পৰা আমাৰ UPPL আৰু BJP দুইটা দলৰ একেলগে আমি ইয়াতে আমাৰ মন্ত্ৰীবিলাকৰ ভিজিট হ'ব, আমাৰ MLA সকল থাকিব, লগতে ৰাইজৰ লগত যি আমাৰ আলাপ আলোচনা, ৰাইজৰ লগত যি মানে লগ কৰা, ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰা, ৰাইজৰ কিবা অভাৱ অভিযোগ থাকিলে এইবিলাক পূৰণ কৰাৰ কাৰণে ছেপ্টেম্বৰ মাহৰ পৰাই আমাৰ অসমৰ মাননীয় কেবিনেট মন্ত্ৰীসকল আহিব। প্ৰত্যেকটো দুটা MLA সমষ্টিত একজনকৈ কেবিনেট মন্ত্ৰী অলৰেডি ইনচাৰ্জ হিচাপে ইয়াতে মানে এপইণ্ট কৰা হৈছে। তাৰ লগতে আমাৰ UPPLৰ MLA সকল থাকিব, আমাৰ UPPLৰ নেতা কৰ্মীসকল থাকিব, আমাৰ BJPৰ নেতা কৰ্মীসকল থাকিব। তেনেকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো আমি UPPLে খেলিম আৰু আমাৰ দৰং আৰু ওদালগুৰি সমষ্টিত BJPয়ে খেলিব। এই দুইটা সমষ্টি আমি UPPL আৰু BJP আমি জিকিম। এইটো ভুৱা জইনিং প্ৰগ্ৰাম BPFে চলাই আছে। আমাৰ কোনো UPPL দলৰ একজনো ব্যক্তি BPFত জইন কৰা নাই বা আমাৰ BJPৰো তেনেকৈ জইন কৰা নাই বুলি মই ভাবোঁ। আচলতে আমিতো যেহেতু BJP আৰু UPPL এলায়েন্সত আছোঁ, এইকাৰণে কোনো BJPৰ কিবাই ৰিপ্ৰেজেণ্টেটিভে নেতা কৰ্মীয়ে আমাৰ UPPL দলত জইন কৰিব বিচাৰিলেও আমি জইন কৰিব দিয়া নাই। আমি দেখিছোঁ এতিয়া তেখেতসকলে একফালে ষ্টেট গভৰ্ণমেণ্টৰ BJP আৰু UPPLৰ গভৰ্ণমেণ্টৰ বেনিফিটটো কিছুমান লৈছে তেখেতসকলৰ MLA সকল, আৰু কিছুমান জাগাত BJPৰ কৰ্মীবিলাকক BPFত জইন কৰাইছে, কিছুমান প্ৰলোভন দি পইচা টকা দি BJPৰ কৰ্মীবিলাক যে মানে BPFত তেখেতসকলে জবৰদস্তিকৈ জইন কৰাই আছে। কিছুমান জাগাত আমি শুনিছোঁ বহুত মানে জবৰদস্তি কৰি পেলাই BJPৰ নেতা কৰ্মীসকলক BPFত যোগদান কৰাইছে। এইটো ভাল কাম নহয়। মানুহক তেনেকৈ জবৰদস্তি টকা পইচা দি কিবা প্ৰলোভন দি এনেকৈ মানে একটা দলৰ পৰা আনটো দলত যোগদান কৰাটো ঠিক নহয়। এইটো কামৰ কাৰণে মই BPF দলক অৰিহণা দিছোঁ। তেখেতসকলে যাতে ভৱিষ্যতত আমাৰ BJPৰ যিখিনি কৰ্মীসকল তেখেতসকলক BPFত জইনিং নকৰাই, সেইটোৰ কাৰণে মই সকীয়াই দিছোঁ। 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय, लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, COVID-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 60015171003 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार।